হ'ল ফোনটো ৰিচিভ কৰোঁতে ইমান টাইম লাগে নেকি কি প্ৰব্লেম হৈ আছে নাই নাই একো হোৱা নাই একো হোৱা নাই নেকি ঠিক আছে দিয়া গৈ আছো ৰবা টিভিটো শান্তিত চাব নিদিয়ে দে না ৰিমোটত চিৰিয়েল চাইছো দেখা নাই নেকি ইমান টিভি চাব লাগে পঢ়া শুনা নাই পঢ়া শুনা বাদ দি টিভি চাব লাগে দে না দাদা দে না এইখিনি চাব দে এইখিনি চাই কেনে তাৰপিছত যি চোৱা চাবি আৰু নাই 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 নহ'ব যি কৰিব লাগে কৰি দি আছো এইখিনি চাব দিয়া নাই মা দাদাই মোক টিভি চাবলৈ নিদিয়ে ঠিকেই কৰিছে ঘৰৰটো কাম নহয় পঢ়া শুনাটো নাইয়ে যি কাম কৰিব লাগে চব কৰি দিম দাদা দিয়া নাই এইখিনি চাই লওঁ ঠিক আছে মোক না আইচক্ৰীম খাব মন আছে ঠিক আছে দাদা মই তোমাক আইচক্ৰীমো খুৱাই দিম খালি মোক এইখিনি চাব দিয়া ভালেই হ'ব মোৰ যিমান কাম চব কৰাই ল'ব পাৰিম দাদা আইচক্ৰীম দিব দুটা কোন হয় এজনী ছোৱালী তই ইয়াৰ লগত কি কৰি আছ আৰু তই মোৰ বয়ফ্ৰেণ্ডৰ লগত কি কৰি আছ মইতো থাকিম আৰু কোনে থাকিব টিভি চাবা নাই নাই মই টিভি নাচাওঁ লোৱা আকৌ টিভি চোৱা মইতো পঢ়িবহে যাব লাগে লোৱা 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 মই নাচাওঁ আৰু মই নাচাওঁ আজিৰ পৰা মই টিভি নাচাওঁ একেবাৰে ভণ্টি আজি যি আছে মাক নক'বা ঘৰত নক'বা অ' ভণ্টি আজি যি আছে ঘৰত নক'বা মাক নক'বা তুমি মাক নক'বা ঘৰত নক'বা আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত একো নাই এনেও তোমাৰ আৰু মোৰ মাজত একোই নাথাকে আজিৰ পৰা কিয় তুমি আজি যে ছোৱালীজনীক চৰ মাৰিছা তাই মোৰ ভণ্টি আছিল তো তাই যদি ঘৰত কৈ দিয়ে তেনেহ'লে আজিৰ পৰা আমাৰ মাজত একো নাথাকে এতিয়া কি হ'ব এতিয়া নাজানো কি হ'ব অ মা মা কি মা মই পানী খাম পানী দিয়া না নিজে লৈ খাব নোৱাৰা নেকি মই লৈ আছোঁ পানী মই পানী লৈ আছোঁ মই পানী প্লিজ মাত নক'ব ৰুবি ঘৰটো ঝাৰু দিয়াচোন দাদা মোৰ হাতখন বিষাই আছে মই হাতখন টিপি দি আছোঁ মই ঝাৰু দি আছোঁ তথাপিতো আজিৰ কথা মাত নকৰিবা
দাদা মায়ে কাপোৰ ধুব দিছে মই ধুই ঠিক আছে মই তোমাক ক'ব নালাগে মই ঠিক আছে অ্যাকশন রেডি করা মানে আহিছে নাই নাই অহা নাই ক'ব নাই দেখো দিয়া রেডি নাই নাই মই টিভি নাচাওঁ মই আজিৰ পৰা টিভি নাচাওঁ নহয় আজি কোনো টিভি চোৱা বাদ দিছোঁ কোৱা তই নিজে খাব নোৱাৰা নেকি তই পানী নিজে লৈ খাব নোৱাৰা নেকি পানী তই পানী খালা তই পানী নিজে লৈ খাব নোৱাৰা নেকি তুমি যি কৰিবা যি ক'বা সেইটো শুনিম তুমি যি ক'বা মই সেইটো শুনিম তই যি কবি মই সেইটো শুনো আকৌ এক্সপ্ৰেছন অলপ